হেল্ল' গাইজ, আজি হৈছে বুধবাৰ। আজি আছিলে আমাৰ ৰুটিন ইমিউনাইজেশ্যন ছেশ্যন আৰু তাৰে ভিজিট কৰিব গৈ মই নিজে ভেকচিন ল'ব লগা হ'ল। কাৰণ কি ভেকচিন লৈছোঁ সেইটো নকওঁ, সেইটো পিছলৈ জনাম দিয়ক। বাট ইমাৰ্জেঞ্চি ভেকচিন ল'ব লগা হ'ল। ইয়াত আমাৰ NMA ভেকচিন ৰেডি কৰি আছে, বাট মোৰ জিঅ' পূৰা উৰি গৈছে। মই বহুত ভয় লাগে ইনজেকশ্যনলৈ। আই থিংক চবৰে ভয় লাগে ইনজেকশ্যনলৈ। আৰু দুবাৰ ল'বলগীয়া ডেট আছিলে, বাট মই নল'লোঁ ভয়তে। আজি ফাইনেলি মানুহজনক লগত লৈ আহিলোঁ। মানে কেম্পটোও ভিজিট কৰিম, লগতে মই নিজেও ভেকচিন ল'ম। চ' ফাইনেলি তাই আহিছে ভেকচিন দিবলৈ। মই বহুত ভয় লাগি আছে, বহুত ভয় লাগে ইনজেকশ্যনলৈ, বহুত ভয় লাগে। চ' তথাপি উপায় নাই, ল'বই লাগিব যেতিয়া। চ' ফাইনেলি ভেকচিনটো লৈ ল'লোঁ। লওঁতে কিন্তু বহুত ভয় লাগি আছিলে, বহুত বেছি ভয় লাগে আৰু। বাট বেজী লোৱাৰ পিছৰ এক্সপিৰিয়েঞ্চ খুবেই ভাল। একে গমেই নাপালোঁ। বাট বেজী লওঁতে দুখ নাপায়, বাট ভয়টো মেইন। পাতিয়া চাওক বেজী দি কমপ্লিট হৈ গ'ল, বাট মই গমেই নাপালোঁ। থেংক ইউ পূৰবী, ইমান ধুনীয়াকৈ দিলা আৰু মই ইমান দুখ নাপালোঁ।